আমি এতিয়া বৰ্তমান যাই আছোঁ সৰুপেটা আৰু সৰুপেটাত আমাৰ কাম আছে। চ' আমি এখন শ্ৰীজিতৰ ভুমুৰা পৰা গাই কিনো গা হালধি নেকি চাউথ আফ্ৰিকা হালধি এইবিলাক বহুত মোটা মোটা দীঘল এইবিলাক আমি পাই গ'লোঁ দুনি বজাৰ পাই গ'লোঁ দুনি বজাৰ ধুনীয়া বজাৰ। এতিয়া আমি বৰ্তমান আছোঁ ক্ৰিকেট আৰু কিবা খাব ওলাইছোঁ। আমি কি চেৰকিৰ আৰু চেৰকিৰ উঠবি না এই লোক চাওঁ চাব বঢ়িয়া আছে না মৌচুমী কিনে ৰাস বঢ়িয়া লাগছে না চাই। গতিকে আৰু আমি ধুনীয়া পাঠশালাত আমাৰ ভাল হয় আইএছ আৰু হাউলিটোও হয় ভাল, গতিকে ইয়াতো ভাল আৰু চাই থাকিবি। কেনেকুৱা কি খালা এতিয়া? এতিয়াতো খানা এতিয়া বহুত আহিছে আৰু কি বুলি কয় এটি চেৰকি নে কি কয় ভৰা কিবা এটা কয় আৰু গাড়ী এইখন গাড়ী বুলি কয়। আমি ইয়াত সৰুতে উঠিছিলোঁ বাৰু এটি চাব পৰা সুন্দৰ মানে কি এটা ঘৰৰ সুন্দৰভাৱে আমি দেখুৱাম আপোনালোকক আৰু পাঠশালা বহুত আৰু হাউলি যাম এদিন আমি হাউলিটো ৰিচেণ্ট আমি দেখুৱাম আপোনালোকক থাকিব আৰু মৌচুমী থাকিব আপোনালোকক হাউলি যাব এদিন আমি চাব পাৰিম চাই থাকিব আমাৰ ব্লগ। আমাৰ জোনভাগিন কি ক'বা এই বিষয়ে? এইটো ঘৰৰ নাই সৰুতে উঠিছিলে না এইগিলা সৰুতে এইটো উঠি পাইছিলে না সৰুতে হা? গতিকে আমি সৰুতে উঠিছিলোঁ কিন্তু এতিয়া ডাঙৰ হৈছে আমি নুঠোঁ এইবিলাক এতিয়া উঠিব পাৰে আমি উঠিম আমি ফাইনেল উঠিম আমিও উঠিম ইয়াতে আমিও উঠিম এইবিলাক আগতে সৰুতে উঠা সৰুতে উঠিছিলোঁ আগতে আৰু এতিয়া উঠা নাই আৰু এইফালেও এটা আছিল বাছে সৰু বঢ়িয়া চাব পাৰিব আপোনালোকে। ৰাসৰ মাজত আছোঁ বিৰাট ভিৰ আৰু চাৰিওফালে মানুহ আৰু পাঠশালাৰ ৰাসত আৰু ধুনীয়া সুন্দৰ। গতিকে আপোনালোকে দেখি আছে আমাৰ ৰাসৰ আৰু সুন্দৰ পৰিৱেশ দেখি গতিকে আমি ৰাস দেখুৱাম আপোনালোকক আৰু দেখুৱাই আছোঁ আৰু যাই আছোঁ এইফালে আপোনাক দেখুৱাম এইফালে আপুনি দেখিছে এইবিলাক সুন্দৰ পৰিৱেশ। কি ক'বা সিদ্ধান্ত এই বিষয় লৈ কি ক'বা? আজি বহুত দিনৰ মূৰত আহিলোঁ ৰাসত ভাল লাগে। বহুদিন মানে 3-4 দিন হ'ল আৰু বহুদিন হ'ল 3-4 দিন হ'ল প্লাছ 3 দিন আহিলোৱে 3 দিন আহিলে 24 আৱাৰ প্ৰেজেণ্ট আছোঁ আমি আমাক ৰাইজে কৈছে যে প্ৰেজেণ্ট থাকিবৰ কাৰণে আমি কমিটিয়ে কৈ দিছে যে নহ'লে 2000 টকা ফাইন হ'ব নাহিলে সেইকাৰণে আহি আছোঁ চাই থাকিব আৰু আগলৈ আপোনালোকে ভিডিঅ'